1978 চন এখন ঘৰত এটা 6 বছৰীয়া শিশুৱে মাকৰ সৈতে বহি খেলি আছিল মাকে আমাৰ জীৱনকৈ বহি থকা সেই শিশুটিক লৈ এটা গেম খেলাৰ মন কৰিলে আৰু সেই গেমটো হ'ল চেছ বহু সময় ধৰি প্ৰথমে শিশুটিয়ে সেই চেছ বৰ্ডখনৰ ফালে চাই থাকিল তাৰ পিছতে অতি আচৰিত ধৰণে মাকে শিকোৱা প্ৰতিটো মুভ শিশুটিয়ে অতি অনায়াসে আয়ত্ত কৰিবলৈ আৰম্ভ কৰিলে মাকে শিশুটিক এই চেছ শিকাবৰ বাবে না কোনো ফ'ৰ্চ কৰিছিলে না কোনো এক্সট্ৰা এফৰ্ট দিছিলে মাত্ৰ অবজাৰ্ভ কৰিছিলে তথাপিও শিশুটিয়ে চেছৰ যিমানবোৰ পাজল আছিলে সকলোবোৰ পাজল অতি অনায়াসে সলভ কৰি গৈছিলে এই শিশুটি পিছত ডাঙৰ হৈ হ'লগে ভাৰতৰ ফাৰ্ষ্ট চেছ চেম্পিয়ন বিশ্বনাথন আনন্দ আজি তেখেতৰ স্কিল দেখি বিশ্ববাসীয়ে কবত মানে কিন্তু এয়া সম্ভৱ হোৱাৰ মূল কাৰণ হ'ল সেই সময়ত মাকে অকল অবজাৰ্ভ কৰিছিলে কিন্তু ফ'ৰ্চ কৰা নাছিল এতিয়া ভাবকচোন বাৰু আমাৰ মাজত এনেকুৱা কিমান বিশ্বনাথন আনন্দ আছে যাক কোনেও অবজাৰ্ভই কৰা নাই কেনেকৈ বাৰু আমি আমাৰ সন্তানৰ মাজত থকা স্কিল আইডেন্টিফাই কৰিম আহকচোন অলপ বুজিবলৈ চেষ্টা কৰোঁ এই ভিডিঅ'ৰ জৰিয়তে এইখিনিতে ভিডিঅ'টো আগবঢ়োৱাৰ আগতে মই দৰ্শকসকলক অনুৰোধ কৰিছো যে অনুগ্ৰহ কৰি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰি দিব ই আপোনালোকৰ বাবে সম্পূৰ্ণৰূপে বিনামূলীয়া কিন্তু ইয়াৰ জৰিয়তে মই আগবাঢ়ি যাবৰ বাবে যথেষ্ট অনুপ্ৰেৰণা পাওঁ লগতে যদি আপোনালোকে ভিডিঅ'বোৰ ভাল পায় তেনেহ'লে লাইক শ্বেয়াৰ আৰু কমেণ্ট কৰি দিব ধন্যবাদ স্কিল আইডেন্টিফিকেশ্যনৰ ক্ষেত্ৰত এটা কথা অপ্ৰিয় হ'লেও সত্য যে প্ৰথম হেঙাৰ হৈ ধৰা দিয়ে আমাৰ অভিভাৱকসকলে মেৰা বেটা ইঞ্জিনিয়াৰ কেনেকৈ ইয়াক আমি তিনিটা সিচুৱেশ্যনৰ জৰিয়তে আহকচোন বুজিবলৈ চেষ্টা কৰোঁ ঠিক আছে প্ৰথমে ধৰি লওক এখন ঘৰ যিখন ঘৰত বাপেকৰ ডক্টৰ হোৱাৰ সপোন আছিলে কিন্তু কিবা কাৰণবশতঃ বাপেকৰ সেই সপোন পূৰণ নহ'ল আৰু বৰ্তমান বাপেকে সেই নিজৰ অপূৰণীয় সপোন পূৰণ কৰিবলৈ চেষ্টা কৰিছে নিজৰ সন্তানৰ জৰিয়তে ऐसा नहीं हो सकता कह दो कि ये झूठ है দ্বিতীয়তে এখন ঘৰ কল্পনা কৰক য'ত তেওঁলোকৰ সন্তানৰ মিউজিক আৰু ক্ৰিকেট এই দুইটাতে যথেষ্ট ইণ্টাৰেষ্ট আছে বাট লগৰবিলাকে ইঞ্জিনিয়াৰিং কৰি আছে গতিকে সন্তানে ভাবিলে যে মই ইঞ্জিনিয়াৰিঙতে এডমিশ্যন লওঁ কাৰণ মিউজিক আৰু ক্ৰিকেটত কেৰিয়াৰ অপশ্যনবোৰৰ বিষয়ে সি ভালকৈ নাজানে কাৰণ তাৰ বাবে এয়া ছেফ অপশ্যন আছিলে बेटा लगता है तुम गू खा के ही मानोगे তৃতীয়তে আন এখন ঘৰ য'ত মাক দেউতাকে চিৰিয়াছলি বিচাৰে যে তেওঁলোকৰ সন্তানৰ ভাল হওক তেওঁলোকৰ সন্তান ভৱিষ্যতে গৈ এষ্টাব্লিছড হওক भगवान का दिया हुआ सब कुछ है दौलत है शौहरत है इज्जत है কিন্তু একচুয়ালি তেওঁলোকে নাজানে যে মিউজিক ভাল পোৱা তেওঁলোকৰ সন্তানে দৰাচলতে মিউজিকত কেৰিয়াৰ কেনেকৈ গঢ়িব পাৰিব ये गाना गाना अवार्ड्स लेना ये सब तो हमारा ड्रीम था पर ड्रीम देखना कुछ लोगों का अलाउड नहीं होता তেওঁলোক কনফিউজড কাৰণ প্ৰপাৰ নলেজৰ অভাৱ এতিয়া এই তিনিখন ঘৰতে সন্তানৰ ক্ষেত্ৰত ৰিজাল্ট এটাই ওলাব আৰু সেয়া হৈছে এজন নিজৰ প্ৰফেশ্যনক লৈ অসুখী মানুহৰ জীৱন कभी कभी तो मन करता है कि सब कुछ छोड़ छाड़ के वापस चले जाए लेकिन फिर पापा का चेहरा सामने आ जाता है সাইকোলজিক্যালি এনেকুৱা কণ্ডিশ্যনক কোৱা হয় বাইকেৰিয়াছ এম্বিশ্যন কাৰণ এই তিনিটা কণ্ডিশ্যনতে নিজৰ সন্তানে এনেকুৱা এটা কেৰিয়াৰ চুজ কৰিব যিটো তাৰ পেশ্যন নহয় सर हम सोच रहे थे कि हम कर क्या रहे हम एक क्रिकेटर है लेकिन टीसी का काम कर रहे हैं यहाँ खड़गपुर स्टेशन पे সেই কাৰণে সি তাৰ নিজৰ প্ৰফেশ্যনত এভাৰেজ হৈ থাকি যাব এক্সপাৰ্ট বা মাষ্টাৰ নহয় আৰু যিকোনো প্ৰফেশ্যনত যদি এক্সপাৰ্ট হ'ব নোৱাৰে তেন্তে ছাকচেছ কেতিয়াও নাহে মাত্ৰ খাই বৈ যেনে তেনে জীয়াই থকা এটা লাইফ বা এটা জীৱন জীয়াই থাকিব পাৰিব য'ত সন্তানৰ নিজৰ সপোন সদায় অপূৰণ হৈ ৰ'ব मुझे नहीं समझ आती इंजीनियरिंग बन भी गया ना तो बहुत खराब इंजीनियर बनूंगा अब्बा এইবোৰ বাদ দিও আৰু এটা সিচুৱেশ্যন আছে য'ত মাক দেউতাক বা সন্তান সদায় কনফিউজ হয় क्या আৰু সেয়া হৈছে ইণ্টাৰেষ্ট বনাম টেলেণ্ট
क्या बात कर रहे हैं? ইন্টাৰেষ্ট মানে হৈছে ভাল লগা আৰু টেলেন্ট মানে হৈছে যিকোনো এটা স্কিল নেচাৰেলি এজন ব্যক্তিৰ মাজত থকা जिसकी चाहत में ये दिल बेकरार हुआ उसका एक पल भी करना मुश्किल इंतजार हुआ এই দুইটা বস্তু আমি একেলগে কেতিয়াও কিন্তু মিক্স কৰিব নালাগে এই ক্ষেত্ৰত প্ৰবলেম ভৱিষ্যতে তেতিয়া ক্ৰিয়েট হয় যেতিয়া বাচ্চাই অকল ইন্টাৰেষ্টৰ ওপৰত ভিত্তি কৰি পেলাই নিজৰ কেৰিয়াৰ চুজ কৰে বা সিলেক্ট কৰে তেন্তে বাৰু এই সন্তানৰ স্কিল আইডেন্টিফিকেশ্যনৰ যিটো ইস্যু হয় সেই ইস্যুটো সলভ হ'ব কেনেকৈ हमको कुछ नहीं पता ইয়াৰ প্ৰথম সমাধান হ'ল আপোনালোকে অবজাৰ্ভ কৰক কিন্তু জাজ নকৰিব যেতিয়া বাচ্চাই যিকোনো এটা কাম কৰে তেতিয়া আপোনালোকে নটিচ কৰক যে এনেকুৱা কি কাম যিটো বাচ্চাটোৱে কৰিলে খাবলৈ শুবলৈ পিন্ধিবলৈ তেওঁলোকে পাহৰি যায় সময়ৰ কোনো ধ্যান ধাৰণা নাথাকে তেওঁলোকে সেই কামটোৰ মাজতে নিজকে বিলীন কৰি দিব বিচাৰে সাইকোলজিত ইয়াক কোৱা যায় ফ্লো ষ্টেট বুলি फ्लो स्टेट ऑफ कॉन्शियसनेस जिसमें क्या होता है कि वो काम अपने आप होने लग जाता है যি কামে বাচ্চাক সেই ফ্লো ষ্টেটৰ মাজলৈ লৈ গুচি যায় সেই ফ্লো ষ্টেটত যোৱা সেই কামটোৱে হৈছে বাচ্চাৰ বাবে নেচাৰেল টেলেণ্ট দ্বিতীয়তে হৈছে এক্সপ'জ কৰক বহু বাচ্চাই দেখা গৈছে যে এই কাৰণে নিজৰ স্কিলবোৰ আইডেন্টিফাই কৰিব নোৱাৰে বা ডিস্কভাৰ কৰিব নোৱাৰে কাৰণ সিহঁতে গমেই নাপায় যে সেই স্কিল তেওঁলোকৰ গাত আছে বা সিহঁতৰ গাত আছে উদাহৰণস্বৰূপে ধৰি লওক এটা এনেকুৱা ধৰণৰ বাচ্চা যিটোৱে নিজৰ জীৱনত কেমেৰা হাতত লৈ পোৱা নাই সেই বাচ্চাটোৱে কেনেকৈ গম পাব যে ফটোগ্ৰাফি একচুৱেলি তাৰ একচুৱেল টেলেণ্ট बात तो सही है। ঠিক তেনেধৰণে কোনোবা এটা বাচ্চাৰ যদি স্কুলৰ তৰফৰ পৰা কোনো আৰ্কিঅলজিকেল সাইটত লৈ যোৱা নাই কোনো আৰ্কিঅলজিষ্টৰ লগত দেখা সাক্ষাৎ কৰাই দিয়া নাই তেনেহ'লে সেই বাচ্চাটোৱে কেনেকৈ গম পাব যে আৰ্কিঅলজি ডিপাৰ্টমেণ্টতহে তাৰ দৰাচলতে একচুৱেল টেলেণ্ট আছে সেইকাৰণে আমি প্ৰত্যেকটো বিভাগ এক্সপ্ল'ৰ কৰাবলৈ দিব লাগিব বাচ্চাটোৰ মাজত কি টেলেণ্ট লুকাই আছে তাইক চিনাক্তকৰণ কৰিবৰ কাৰণে ইয়াক আইডেন্টিফাই কৰিবৰ কাৰণে ঢেৰ টকা পইচা খৰচ কৰিব নালাগে লাইব্ৰেৰীলৈ গৈ ইউটিউবত তেনেকুৱা ধৰণৰ বিভিন্ন ভিডিঅ' চাই বা লোকেল বিভিন্ন ধৰণৰ ইভেন্টছলৈ লৈ গৈ আপোনালোকে সেই বাচ্চাৰ মাজত লুকাই থকা টেলেণ্টটো আইডেন্টিফাই কৰিব পাৰে তৃতীয়তে হৈছে এফৰ্টক ট্ৰেক কৰক যদি আপোনাৰ বাচ্চাই কোনো এটা নিৰ্দিষ্ট কাম বাৰে বাৰে ফেইলিয়ৰ হোৱাৰ পিছতো সেই কামটো কৰিবলৈ লাগি থাকে তেন্তে সেয়া জেনুইন ইন্টাৰেষ্টৰ সংকেত আৰু এটা কথা মনত ৰাখিব যে জেনুইন যি বিষয়ক লৈ ইন্টাৰেষ্ট আছে সেই জেনুইন ইন্টাৰেষ্ট থকা বিষয়টোতে দৰাচলতে বাচ্চাৰ একচুৱেল টেলেণ্ট লুকাই থাকে চতুৰ্থতে ইমানৰ পিছতো যদি স্কিল আইডেন্টিফাই আপোনালোকৰ নহয় তেন্তে এজন নিউট্ৰেল মানুহৰ সৈতে আপোনালোকে কথা পাতক কেতিয়াবা দেখা যায় যে পেৰেণ্টছে নিজৰ বাচ্চাৰ লগত ইমানেই ইমোশনেলি ইনভলভ হৈ থাকে যে তেওঁলোকে বাচ্চাৰ মাজত কি টেলেণ্ট লুকাই আছে তাক আইডেন্টিফাই কৰিবগৈ নোৱাৰে তেনে পৰিপ্ৰেক্ষিতত আপোনালোকে এটা কাম কৰিব পাৰে বাচ্চাৰ যিকোনো ধৰণৰ টিচাৰ বা যিকোনো ধৰণৰ কাউন্সিলাৰ বা আপোনালোকে কোনো এনেকুৱা ধৰণৰ ৰিলেটিভ যাৰ লগত বাচ্চাই কমফৰ্ট ফিল কৰে তেওঁলোকৰ পাৰ্সপেক্টিভো আপোনালোকে ল'ব পাৰে আৰু তেওঁলোকৰ পাৰ্সপেক্টিভ ল'লে আপোনালোকৰ কাৰণে হয়তো হেল্পফুল হ'ব পাৰে ये बड़ी अच्छी बात कही है। শেষত এটা কথাই কওঁ যে যিকোনো কাম প্ৰথমতে পাৰফেক্ট হৈ নাযায় বিশ্বনাথন আনন্দ 6 বছৰত চেছৰ গ্ৰেণ্ড মাষ্টাৰ হৈ যোৱা নাছিলে তেখেতেও 3বাৰ পৰ্যন্ত ৱৰ্ল্ড চেম্পিয়নশ্বিপ হাৰিছিল গতিকে এটা কথা মনত ৰাখিব যে পৃথিৱীৰ সবচে ডাঙৰ ট্ৰেজেডি ডক্টৰ বা ইঞ্জিনিয়াৰ হ'ব নোৱাৰাটো নহয় আচল ট্ৰেজেডিটো হৈছে গোটেই জীৱন অনিচ্ছা সত্ত্বেও এনেকুৱা এটা প্ৰফেশ্যনৰ লগত নিজকে জড়িত কৰি পেলোৱা যিটো প্ৰফেশ্যনত দৰাচলতে কেতিয়াও তেওঁ যোৱাৰ কোনো ইচ্ছাই নাছিলে বা যিটো প্ৰফেশ্যনৰ লগত তেওঁ মনে নবহে অথবা এইটো নজনাটো যে একচুৱেলি তেওঁৰ মাজত কি টেলেণ্ট লুকাই আছে এটা কথা মনত ৰাখিব যে স্কিল ডিস্কভাৰী এদিনৰ কাম নহয় এয়া অবজাৰভেশ্যন পেশেন্স ট্ৰাষ্ট আৰু এক্সপোজাৰৰ এক সংমিশ্ৰণহে মাত্ৰ ধন্যবাদ जूम है Stay tuned, stay updated.